নমস্কাৰ বন্ধুসকল এণ্ড স্বাগতম টু মাই চেনেল অনেষ্টলি সানি। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ 1 যাৰ নাম হৈছে বাস্তৱ সংখ্যা তাৰ উপপাদ্য 1 যাক ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কোৱা হয়। গতিকে আহক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা উপপাদ্য 1.1 যদি আমি দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b লওঁ তেতিয়াহ'লে আমি তাৰ পৰা n দুটা অদ্বিতীয় সংখ্যা পাম q আৰু r য'ত এইটো শৰ্ত পূৰণ হ'ব a = bq + r য'ত আপোনাৰ r ৰ ভ্যালুটো শূন্যতকৈ ডাঙৰ বা r ৰ সমান আৰু b তকৈ সৰু হ'ব। ইয়াত a টো হৈছে সংখ্যা দুটাৰ ভাজ্য, b আৰু q হৈছে ক্ৰমান্বয়ে ভাজক আৰু ভাগফল আৰু r টো হৈছে আপোনাৰ ভাগশেষ। এই গোটেই বস্তুখিনি আমি তলত দিয়া উদাহৰণৰ পৰা বুজিবলৈ চেষ্টা কৰো আহক। ধৰি লওক আমি দুটা অখণ্ড সংখ্যা ললো 24 আৰু 6। তাত আপোনাৰ আমি ভাজ্যটো মানে a ৰ ভ্যালুটো 24 ললো আৰু ভাজকটো আমি 6 হিচাপে ললো। যদি আমি 6ক 24 দি হৰণ কৰোঁ তেতিয়াহ'লে আমি ভাগফলটো পাম 4 আৰু ভাগশেষটো পাম 0 আৰু ইয়াত আপোনাৰ a = bq + r এই কণ্ডিশ্যনটো আমাৰ পৰিপূৰ্ণ হোৱা দেখা গৈছে। চাব ইয়াত আপোনাৰ 24 = 6 × 4 + 0। ঠিক তেনেদৰে আমি যদি 25 আৰু 6ৰ উদাহৰণটো লওঁ তাতো আমি দেখিম যে 24 = 6 × 4 + 1। ইয়াতো আপোনাৰ a = bq + r এই শৰ্তটো পূৰণ হৈ আছে। ঠিক তেনেদৰে আমি দেখা পাম 26 আৰু 6ৰ ক্ষেত্ৰতো এই কণ্ডিশ্যনটো পৰিপূৰ্ণ হোৱা দেখা গৈছে। এই গোটেই কনচেপ্টটো হৈছে a = bq + r আপোনাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। মানে যদি আমি দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b লওঁ আমি তাৰ পৰা n দুটা অদ্বিতীয় সংখ্যা q আৰু r পাম য'ত a = bq + r এই কণ্ডিশ্যনটো আপোনাৰ পৰিপূৰ্ণ হ'ব। আৰু এই গোটেই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়তে আমি আগলৈকে দুটা সংখ্যাৰ পৰা কেনেদৰে গসাগু উলিয়াব পাৰি সেই বিষয়ে আমি শিকিম বা আলোচনা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ আগলৈকে চাই থাকিব। ধন্যবাদ।